একদম ইমান ধুনীয়া দলং প্ৰমোদ বৰুৱাই আপোনালোকক আনি দিছে, গোবিন্দ বসুমতে আনি দিছে, এটা দীঘলীয়া হাত চাপৰি সকলোৰে কাৰণে। ওদালগুৰি ভৈৰৱকুণ্ড পথত ধনশিৰি নৈ ওপৰত এই দলংখন আজি আমি নিৰ্মাণ কৰিবলৈ আগবাঢ়িছোঁ। ওদালগুৰি ভৈৰৱকুণ্ড পথত ধনশিৰি নৈ ওপৰত এই দলংখন আজি আমি নিৰ্মাণ কৰিবলৈ আগবাঢ়িছোঁ। এই দলংখনৰ বাবে বহু দিনৰ পৰা ৰাইজৰ দাবী আছিল, কাৰণ এই দলংখন নিৰ্মাণৰ লগে লগে অৰুণাচল প্ৰদেশ আৰু ভূটানলৈ আমাৰ যাতায়াত ব্যৱস্থা যথেষ্ট মসৃণ হৈ পৰিব। টাৱাঙলৈকে যোৱাৰ বাবেও এটা বিকল্প পথৰ আমি সন্ধান পাম। এই দলংখন 320 মিটাৰ দৈৰ্ঘ্যৰ হ'ব আৰু ইয়াতে 715 মিটাৰ সংযোগী পথ নিৰ্মাণ হ'ব আৰু এই সমগ্ৰ প্ৰকল্পটোত 34 কোটি টকা খৰচ কৰা হ'ব। NERSDS প্ৰকল্পৰ অধীনত এই দলংখন আমি 2025 চনৰ ফেব্ৰুৱাৰী মাহৰ ভিতৰত নিৰ্মাণ কৰি আমি সম্পূৰ্ণ কৰিম। এই প্ৰতিশ্ৰুতি মই ৰাইজক দিব বিচাৰিছোঁ। আজিৰ এই দলংখনৰ বিষয়ে BTRৰ চুক্তিটো উল্লেখ আছিল আৰু এক প্ৰকাৰ ক'ব গ'লে BTR চুক্তি ৰূপায়ণৰ দিশত আজিৰ দলংখনৰ আধাৰশিলা অনুষ্ঠানে এক নতুন মাত্ৰা প্ৰদান কৰিলে। অহা 7 ছেপ্টেম্বৰত কোকৰাঝাৰত অসম চৰকাৰৰ কেবিনেটৰ বৈঠক অনুষ্ঠিত হ'ব আৰু সেই কেবিনেট বৈঠকতে আমি গুডউইল প্ৰজেক্টৰ অধীনত আৰু পুঁজি BTRৰ বাবে আবণ্টন কৰিম, যাতে নিৰ্দিষ্ট দলং আৰু ৰাস্তা ঘাটসমূহ আমি ৰাইজৰ আশা আকাংক্ষা পূৰণ কৰি নিৰ্মাণ কৰিব পাৰিম। আমাৰ BTRৰ জনজাতীয় লোকসকল থকা গাঁওসমূহ, আমাৰ আদিবাসী অঞ্চলসমূহ, গোৰ্খা থকা লোকসকলৰ গাঁওসমূহতো ৰাস্তা ঘাট নিৰ্মাণৰ ওপৰত আমি বিশেষকৈ গুৰুত্ব দিব বিচাৰিছোঁ। অসম চৰকাৰে BTRক লৈ কেইবাটাও নতুন গুৰুত্বপূৰ্ণ আঁচনিৰ কাম হাতত লৈছে। ইয়াৰ ভিতৰত ওদালগুৰি জিলাত বড়োলেণ্ড ইউনিভাৰ্চিটিৰ এটা কেম্পাছ নিৰ্মাণ, পাগলাদিয়াৰ ওপৰত দ্বিতীয়খন দলং নিৰ্মাণ, তামোলপুৰত মেডিকেল কলেজ নিৰ্মাণ, ওদালগুৰিৰ পৰা ৰৌতা হৈ মিছামাৰীলৈকে ৰাস্তা অসমমালাৰ অধীনত নতুন ৰাস্তা নিৰ্মাণ, এই ধৰণৰ বহুবিলাক আমি বৃহৎ প্ৰকল্প আমি হাতত ল'ব বিচাৰিছোঁ। মই বিশ্বাস কৰোঁ যে এই বছৰটোত এই আঁচনিসমূহ আমি ধৰাতলত উপস্থিত কৰোৱাৰ লগে লগে, ইমান দিন আমি দিছপুৰত কথা পাতি আছিলোঁ, এতিয়া এই আঁচনিবিলাক আমি ভূমিষ্ঠ বা ধৰাতললৈ এই বছৰ লৈ আহিব পাৰিম আৰু তাৰ লগে লগে ৰাইজৰ মাজত এক নতুন উৎসাহ আৰু উদ্দীপনাৰো সৃষ্টি হ'ব। আজি আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই কৃষি বা এগ্ৰিকালচাৰৰ কথা উল্লেখ কৰিছে। আজিৰ দিনটোতে আমি এটা নতুন অভিলেখ সৃষ্টি কৰিলোঁ যে এইবাৰ আমি 5 লাখ মেট্ৰিক টন ধান আমি ৰাইজৰ পৰা কিনিবলৈ সক্ষম হ'লোঁ আৰু আজিৰ দিনটোতে আমি 5 লাখৰ অংক গৈ চুব পাৰিছোঁ। এই 5 লাখ ধান আমি কিমান টকাত কিনিছোঁ? মানুহক আমি প্ৰতি কুইণ্টলত 1940 টকা আমি দিব পাৰিছোঁ। আগতে আমাৰ গাঁৱৰ মানুহে 1200-1300 টকাত মিলৰ মালিকক ধান বিক্ৰী কৰিছিল। এইবাৰ আমি যেতিয়াৰ পৰা চৰকাৰে ধান কিনা হাতত ল'লোঁ, আমি 1960 টকা আমি ৰাইজক দিব পাৰিছোঁ আৰু অহাবাৰ যি আমাৰ নতুন শস্য আমি নৱেম্বৰ ডিচেম্বৰ মাহৰ পৰা কাটিম, তাত আমি প্ৰতি কুইণ্টল ধানৰ দাম 2000 টকাৰ ওপৰত আমি দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। অৰ্থাৎ
যি আগতে কৃষকে 1200 টকা দাম পাইছিলে অহা বছৰ সেই দাম গৈ 2000 টকা পাৰ হৈ যাব অহা 1 তাৰিখৰ পৰা আমাৰ ওদালগুৰি জিলাত বহুতো চাহ বাগিচা আছে অহা 1 তাৰিখৰ পৰা বাগানৰ শ্ৰমিকৰ দৰমহাও আমাৰ বৃদ্ধি হ'ব আৰু প্ৰথমবাৰৰ বাবে অসমত কোনো ধৰণৰ আন্দোলন নকৰাকৈ আমাৰ বাগানৰ শ্ৰমিকসকলৰ দৰমহা বৃদ্ধি কৰাৰ বাবে ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে ইয়াৰ লগে লগে আমাৰ চাহ বাগিচা অঞ্চলসমূহত 100খন হাই স্কুল যোৱা বছৰ আমি নিৰ্মাণ কৰিব পাৰিছিলো এই বছৰ আমি আৰু নতুনকৈ 100খন আৰু হাই স্কুল আমি চাহ বাগিচা অঞ্চলসমূহত নিৰ্মাণৰ বাবে সিদ্ধান্ত লৈছো ইয়াৰ লগে লগে আপোনালোকে জানি ভাল পাব যে আজি আমাৰ ওদালগুৰি জিলাত বহুত হাই স্কুল আছে কোকৰাঝাৰত হাই স্কুল আছে চিৰাঙত হাই স্কুল আছে কিন্তু আমাৰ হাই স্কুল বিলাকৰ যিটো আন্তঃগাঁথনি সেই আন্তঃগাঁথনিটো বহুত ভাল নহয় এইবাৰ ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে যে অসমৰ হাই স্কুল বিলাকৰ বিকাশৰ বাবে আমি 10,000 কোটি টকা আমি খৰচ কৰিম যাতে প্ৰতিখন হাই স্কুল ডন বস্কো সেন্ট মেৰিজতকৈ দেখাত ভাল হয় আমাৰ আন্তঃগাঁথনি ভাল হয় এই ধৰণে আজি আমাৰ ৰাজ্যখনত সমগ্ৰ ৰাজ্যখনত আমি বিকাশৰ এক নতুন গংগা নমায়নৰ বাবে চেষ্টা কৰিছো ৰাস্তা ঘাটৰ ক্ষেত্ৰত হওক মেডিকেলৰ ক্ষেত্ৰত হওক শিক্ষাৰ ক্ষেত্ৰত হওক নতুন নতুন অঙ্গনবাদী সেন্টাৰ বিলাক আপোনালোকে দেখিছে আগতে পাৰৰ বাহৰ দৰে অঙ্গনবাদী সেন্টাৰ বনোৱা হৈছিল এতিয়া সুন্দৰ কৰি ডাঙৰ কৰি একোটা অঙ্গনবাদী সেন্টাৰত 25 লাখ টকা খৰচ কৰি আমি ডাঙৰ দীঘলকৈ বনাব খুজিছো 1000 ইতিমধ্যে নিৰ্মাণ সম্পূৰ্ণ হল এই বছৰত আমি নতুনকৈ আৰু 2000 ধুনিয়া অঙ্গনবাদী কেন্দ্ৰ বনাবলৈ আমি সিদ্ধান্ত কৰিছো অৰ্থাৎ লাহে লাহে অহা 5-6 বছৰৰ ভিতৰত আমাৰ পুৰণা অঙ্গনবাদী কেন্দ্ৰসমূহৰ জাগাত আমাৰ নতুন আদৰ্শ অঙ্গনবাদী কেন্দ্ৰসমূহ আমাৰ গঢ়লৈ উঠিব ইয়াৰ লগে লগে আমাৰ ৰাজ্য চৰকাৰখনে নিবনুৱাৰ কৰ্মসংস্থাপনৰ ওপৰত আটাইতকৈ গুৰুত্ব দিছে আপোনালোকে দেখিছে যেতিয়া মই ওদালগুৰিত ইলেকশন কেম্পেইনত আহিছিলো ৰাইজক কৈছিলো যে আমাৰ চৰকাৰ আহিলে আমি 1 লাখ চৰকাৰী নিযুক্তি দিম কিন্তু মানুহে আমাক বিশ্বাস কৰা নাছিলে হিদিনাখনলৈকে বিধানসভাত কংগ্ৰেছৰ সদস্যসকলে আমাক উপলুঙা কৰিছিল যে কোট 1000 চাকৰি 1 লাখ চাকৰি ইতিমধ্যে আমাৰ চৰকাৰ অহাৰ পিছত 30,000 আমি চাকৰি দিলো সেপ্টেম্বৰ মাহত 5টা কমান্ডো বেটালিয়নকে ধৰি আমি আৰু 10,000 চাকৰি আমাৰ নিবনুৱা লৰা ছোৱালী সকলৰ কাৰণে আমি আগবঢ়াম তাৰ সমান্তৰালভাৱে যোৱা ৰবিবাৰ আৰু তাৰ আগৰ ৰবিবাৰে যি গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষা হৈ গল তাৰ জৰিয়তে আমি প্ৰায় 30,000 ডেকা লৰা ছোৱালীক আমি চাকৰি দিম আগতে চাকৰি পাবৰ কাৰণে 10 লাখ 20 লাখ টকা ঘোষ দিব লাগিছিল এতিয়া আটাইতকৈ দুখীয়া ঘৰৰ লৰা কৃষকৰ লৰা ঠেলা চালকৰ লৰা ৰিক্সা চালকৰ লৰা গাঁৱৰ ভিতৰৰ লৰাই আজি চৰকাৰী চাকৰি পাইছে কেইদিনমান আগতে পুলিচৰ চাকৰি হৈছিল মই টিভিত দেখিছো দেউতাকে পকৰি বিক্ৰী কৰিছিল বজাৰত এতিয়া তেওঁ তিনিজন লৰাই একে কুবতে পুলিচৰ চাকৰি পাইছে সেই কাৰণে মই আমাৰ ৰাইজক আহ্বান জনাম যে আমাৰ অসম এতিয়া পৰিৱৰ্তন হল টকা দি চাকৰি পোৱাৰ দিন শেষ হৈ গল এতিয়া মাত্ৰ পঢ়া শুনা কৰিব লাগে দেউতাক মাকে লৰা ছোৱালীক ভালকৈ পঢ়া শুনা কৰিব লাগে আৰু লৰা ছোৱালীয়ে চৰকাৰী চাকৰিৰ পৰা বেংকৰ লোনৰ পৰা আমাৰ প্ৰাইভেট যিবিলাক ইণ্ডাষ্ট্ৰি আহিছে অসমৰ বাহিৰলৈকে এচিএছ আইএছ ডক্টৰ ইঞ্জিনিয়াৰ এইসমূহ নিৰ্মাণৰ বাবে আমি প্ৰচেষ্টা আৰম্ভ কৰিব লাগিব আমাৰ ৰাজ্যৰ শিক্ষা ব্যৱস্থাটো আমি পৰিৱৰ্তন আনিব খুজিছো আজি বহুত মানুহে আমাক দুই এজন মানুহে সমালোচনাও কৰে
যে আপোনালোকে বিজ্ঞান আৰু অংক কিয় ইংৰাজীত পঢ়াব খুজিছে এইটো বেলেগ কথা যে যোনে সমালোচনা কৰে তেওঁলোকৰ সকলো ল'ৰা ছোৱালী নিজে ইংৰাজী স্কুলত পঢ়ে সেইটো বেলেগ কথা কিন্তু আজি আমি মাতৃভাষাৰ স্কুলবিলাক জীয়াই ৰাখিও মাত্ৰ দুটা সাবজেক্ট আমি ইংৰাজীত পঢ়াই ল'ৰা ছোৱালীক আমি অসমৰ পৰা দুখীয়া ঘৰৰ ল'ৰা ছোৱালীও যাতে ডক্টৰ ইঞ্জিনিয়াৰ হ'ব পাৰে তাৰ বাবে আমি প্ৰচেষ্টা চলাইছো এতিয়া ডাক্তৰ ইঞ্জিনিয়াৰ কোন হয় যোনে গৈ এলএনত কোচিং ল'ব পাৰে কিন্তু আমাৰ প্ৰচেষ্টা যে 5 বছৰৰ ভিতৰত ওদালগুৰিৰ ভিতৰৰ পৰা চিৰাঙৰ ভিতৰৰ পৰা বাস্কাৰ ভিতৰৰ পৰা নলবাৰীৰ ভিতৰৰ পৰা যোৰহাট ডিব্ৰুগড়ৰ ভিতৰৰ গাঁৱৰ পৰা ডক্টৰ ইঞ্জিনিয়াৰ আমি নিৰ্মাণ কৰিম আইএছ অফিচাৰ আমি নিৰ্মাণ কৰিম অসমলৈ আমি বিদ্যায়তনিক পৰিৱেশ আমি উভতাই আনিম শ্ৰদ্ধাৰ ৰাইজ যোগাযোগে হওক ধান ক্ৰয় হওক কৃষিৰ বিপ্লৱ হওক আজি আমাৰ শান্তি সম্প্ৰীতিৰে এখন নতুন অসম নিৰ্মাণ হওক বা বিদ্যালয়সমূহৰ আন্তৰ্গাঁথনি উন্নয়ন হওক দুখীয়া লোকসকললৈ বিভিন্ন ধৰণৰ সহায় হওক আজি আমি ৰাজ্যখনৰ জনজীৱনলৈ এক নতুন আশা যোৱা এবছৰত আমি কঢ়িয়াই আনিব পাৰিছো অফিস বিলাকত দুৰ্নীতি নিৰ্মূল হোৱা নাই সম্পূৰ্ণ কিন্তু দুৰ্নীতি কমিছে লাহে লাহে আমি সম্পূৰ্ণ দুৰ্নীতি বিলুপ্তিকৰণৰ বাবে আমি চেষ্টা চলাই আছো যোৱা দুমাহত হাতে লুটে টকা লওঁতে প্ৰায় 50 জন চৰকাৰী কৰ্মচাৰীক আমি এৰেষ্ট কৰিছো আমি তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা লৈছো মই এতিয়াও আপোনালোকৰ ৰাইজক অনুৰোধ কৰিম যে কোনোবা যদি আপোনালোকে চৰকাৰী কাৰ্যালয় যায় কোনোবা অফিচাৰে যদি টকা খোজে আপোনালোকে কাকো নিদিও বুলি নকব 500 যদি খোজে কব 1000 দিম সোনকালে কামটো কৰি দিয়ক খালি আমাৰ পুলিচৰ নম্বৰটো ফোন কৰিব যাতে 1000 লওঁতে আমি হাতে লুটে তেওঁলোকক ৰাজ অতিথিশালালৈকে আমি লৈ আহিব পাৰো যে আমাৰ লগতে ভাল কৰি থাকক কাকো না নকব না কলে গণ্ডগোল লাগে আপোনালোকে মাত্ৰ তেওঁলোকৰ লগত বন্দবস্ত কৰক 500 খুজিলে 600 দিম বুলি কক আৰু টেলিফোনত আমাক জনাওক আমি অসমৰ পৰা সকলোৱে মিলি আমি দুৰ্নীতি নোহোৱা কৰিব লাগিব দুখীয়া মানুহৰ ওপৰত অত্যাচাৰ আমি নোহোৱা কৰিব লাগিব আমাৰ বিটিচিতে আগতে ওদালগুৰিতে কাষ্ট সাৰ্টিফিকেট দিউতে মানুহৰ ওপৰত কিমান অত্যাচাৰ আছিল আজি আমি মিছন ভূমিপুত্ৰ কৰিছো কম্পিউটাৰত কাষ্ট সাৰ্টিফিকেট আপোনালোকে এপ্লাই কৰক আৰু আপোনালোকে 1 মাহ 45 দিনৰ ভিতৰত ঘৰত বহি কাষ্ট সাৰ্টিফিকেট পাব আৰু যোনে নাপায় গুৱাহাটীত মোৰ অফিসত মই তাক চাই থাকো যোনে নাপালে বেছি দেৰি হলে ডিসিলৈকে মোৰ ফোন যাব যে অমুক লৰাজনক কিয় কাষ্ট সাৰ্টিফিকেট দিয়া নাই ঘটনাটো কি বুলি মোৰ টেলিফোন আহি উপস্থিত হ'ব সেইবাবে ৰাইজ আজি আমাৰ ট্ৰান্সপোৰ্ট ডিপাৰ্টমেন্টতে কক মাটিৰ কাম কাজতে কক আজি আমাৰ কাষ্ট সাৰ্টিফিকেটে কক এমপ্লয়মেন্ট এক্সচেঞ্জত ৰেজিষ্ট্ৰেচনে হওক আজি আমি কম্পিউটাৰটো হাতত লৈ অসমত স্বচ্ছতা আৰু এখন দুৰ্নীতিমুক্ত সমাজ এখন নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিছো ৰাইজ আপোনালোকে আশীৰ্বাদ কৰিব আৰু আমি সকলোৱে মিলি এখন নতুন অসম নিৰ্মাণৰ বাবে আমি আগুৱাই যাম মই পুনৰবাৰ আজিৰ এই শুভ দিনটোত বিশেষকৈ এই ভৈৰৱকুণ্ড আৰু ওদালগুৰি জিলাৰ ৰাইজৰ বাবে আজিৰ এই সুন্দৰ দিনটোত মই পুনৰবাৰ আপোনালোকক অভিনন্দন জনাইছো আৰু মই আশা কৰো যে এই দলংখনৰ সুন্দৰ আৰু সময়ৰ ভিত্তিত অৰ্থাৎ 2 বছৰ 2025 চনৰ ফেব্ৰুৱাৰী মাহৰ ভিতৰত এই দলংখন সময়মতে নিৰ্মাণ কৰি উলিয়াই দিবলৈ লোক নিৰ্মাণ বিভাগ সক্ষম হ'ব তেওঁলোকে কাম কৰি দেখুৱাব পাৰিব আজি আপোনালোকে দেখিছে আমাৰ গুৱাহাটীত ফ্লাইওভাৰ বিলাক হৈছে যিটো ডেটত আমি কৰিম বুলি কৈছো সেইটো ডেটতে আমি কৰিছো গাঁৱত ৰাস্তা নিৰ্মাণ হৈছে দলং নিৰ্মাণ হৈছে যিটো দিন আমি ঠিক কৰিছো সেই দিনটোতে আমি তাক সমাপন কৰিবলৈ চেষ্টা কৰিছো ৰাইজৰ আশীৰ্বাদত আমি এনেকে অসমখন আগুৱাই লৈ যাম বিটিআৰখন আগুৱাই লৈ যাম আপোনালোকে আমাক আশীৰ্বাদ কৰিব মই পুনৰবাৰ আপোনালোকক ধন্যবাদ জনাইছো আৰু মই আশা কৰিছো
যে বিটিআৰক শান্তি আৰু প্ৰগতিৰ এই যি নতুন পৰিৱেশ যোৱা এটা দুটা বছৰত সৃষ্টি হৈছে সেই পৰিৱেশে বিটিআৰক অসমৰ এক অনন্য উন্নত অঞ্চললৈ ৰূপান্তৰ কৰিব তাকে আশা কৰি পুনৰবাৰ উত্তৰ পূব পৰিষদ আৰু অসম চৰকাৰৰ বিষয়া কৰ্মচাৰী আৰু বিটিআৰ কৰ্তৃপক্ষক মোৰ বহুত বহুত ধন্যবাদ আৰু অভিনন্দন জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো মোৰ লগত আকৌ এবাৰ ক'ব ভাৰত মাতা কি বহুত বহুত ধন্যবাদ জয় হিন্দ বন্দে মাতৰম